জয় মেচি মোৰ খ্ৰীষ্টীয় ভাই ভনীসকল, আপোনালোকক প্ৰভুৱে আশীৰ্বাদ কৰক। আপোনালোক সকলোৱে জানে যে আমাৰ সকলোৰে হাতে হাতে বাইবেল আছে আৰু প্ৰভুৱে এই বাইবেলখন আমাক দিছে পঢ়িবৰ কাৰণে, গডৰেজৰ ভিতৰত বা বাকচৰ ভিতৰত ভৰাই থ'বৰ কাৰণে নহয়। তো আপোনালোক সকলোৱে এই বাক্য পঢ়ক আৰু নিজকে সাজু কৰক সেই দিনৰ কাৰণে, যিদিনাখন এই বাক্য আমাৰ হাতৰ পৰা কাঢ়ি লোৱা হ'ব, যিদিনাখন এই বাক্য আমাৰ হাতত নাথাকিব, সেইদিনাখন আমাৰ হৃদয়ত থকা বাক্যৰে আমি যেন উৎসাহিত হৈ থাকিম। কাৰণ বাইবেলত লিখা আছে এনেকুৱা দিন আহিব আমাৰ জীৱনত, যিদিনাখন আমি বাইবেল পঢ়িব নাপাম, যিদিনাখন আমাৰ হাতত এই বাইবেল নাথাকিব। আমোচ অধ্যায় 8 আৰু 11 পদৰ পৰা লিখা আছে, 11-12 পদত, প্ৰভু জিহুৱাই কৈছে, চোৱা, যিদিনা মই দেশত অন্য কি পানীৰ আকাল নহয়, কিন্তু জিহুৱাৰ বাক্য সোণাৰ আকাল ঘটাম। সেই দিন আহিছে আৰু লোকে এক সাগৰৰ পৰা আন সাগৰলৈ আৰু উত্তৰৰ পৰা পূৰ্বলৈ ভ্ৰমণ কৰিব আৰু জিহুৱাৰ বাক্য বিচাৰিবলৈ ইফালে সিফালে লৰি ফুৰিব, কিন্তু তাক নাপাব। তো আপোনালোক সকলোৱে এই বাইবেল পঢ়ক আৰু আনকো উৎসাহিত কৰক। বাকচত ভৰাই নথ'ব আৰু কোনো গডৰেজত ভৰাই নথ'ব। ইয়াতে আপুনি চাফা কৰি কেনে বা পেকেটত ভৰাই কেনে ধুনীয়াকৈ সজাই নথ'ব। সকলোৱে বাইবেল পঢ়ক, আনকো পঢ়িবৰ কাৰণে উৎসাহিত কৰক আৰু নিজকে শেষ দিনৰ কাৰণে, যিদিনাখন এই বাইবেল আমাৰ হাতৰ পৰা গুচি যাব, সেই দিনৰ কাৰণে নিজকে সাজু কৰক, যাতে আমি ঈশ্বৰৰ বাক্যৰে নিজৰ হৃদয়ত যিমান বাক্য থাকিব, আমি সিমানেই ঈশ্বৰত আগবাঢ়িম, আমি সিমানেই ঈশ্বৰৰ প্ৰতি উৎসাহিত হ'ম। তো আপোনালোকে হৃদয়ত বাক্য ৰাখক আৰু বাক্যৰে সম্পূৰ্ণকৈ নিজক ভৰাই দিয়ক, যাতে সেইদিনাখন আমি হৃদয়ৰ বাক্যৰে উৎসাহিত হৈ থাকিম আৰু ঈশ্বৰত লাগি থাকিব পাৰিম। প্ৰভু আপোনালোকক সকলোকে আশীৰ্বাদ কৰক।